Hello everyone, welcome back to my YouTube channel. আজি হৈছে ফাকুৱা আৰু মই এফালে হাজিকাছি ওলাই আহিছো আমাৰ বিষ্ণু মন্দিৰলৈ বুলি কিয়নো তাত আজি ফাকুৱা পাতিছে সেইবাবে বিষ্ণু মন্দিৰলৈ আহিছো আজি এই ভিডিঅ'টোত আপোনালোকক আমাৰ বিষ্ণু মন্দিৰৰ কিছু পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এফালে এয়া টিকলাটো দেখিছেনে এয়া মোৰ সাবস্ক্ৰাইবাৰ দেই মোৰ ভিডিঅ'সমূহ চাই হেনো বৰ ভাল পায় সি তাকে মোক কৈ আছিল এতিয়া মই সোমাই আহিছো বিষ্ণু মন্দিৰৰ ভিতৰলৈ ভিতৰৰ পৰিবেশটো আপোনালোকক অকণমান দেখুৱাই দিছো এফালে ভাগৱত বহি আছে আৰু হিফালে হৈ আছে পূজা এতিয়া পূজা কৰা ওচৰলৈ যাওঁ বলক তাৰ আগতে হোমৰ ফটো এটা লৈ লৈছো এয়া হোম ভাগিলে এয়া হোমৰ পূৰ্ণাহুতি দি আছে এইফালে মই ভিডিঅ' কৰি থকা দেখি খুৰাকেইজনে কৈছে আমাকো উঠাই দিয়াচোন অকণমান সেইকাৰণে খুৰাকেইজনক অকণমান উঠাই দিছোঁ আৰু উঠাই দিছোঁ বোলে চাই দিয়ক পূজা ভগাৰ পিছত আমি সকলোৱে সেৱা কৰিলোঁ সেৱা কৰাৰ পাছত এয়া আমি নিৰ্মালি ল'বৰ কাৰণে ৰৈ আছোঁ এয়া নিৰ্মালি আৰু ফুট লৈ ল'লোঁ যিহেতু আমাৰ মন্দিৰত পূজা কৰিছে সেইবাবে আজি আমি ফাকু খেলা নাই ফাকু কাইলৈহে খেলিম আমাৰ ৰাইজসকলে মই ফটো মাৰিছোঁ বুলি ভাবি পেলাই ওচৰ চাপি আহিছিলে দেই এয়া পূজাৰ পিছদিনাখন আবেলি গোবিন্দ মহাপ্ৰভুক ফুৰাবলৈ নিয়া মুহূৰ্ত